নমস্কাৰ বন্ধু বান্ধৱীসকল, জব কেৰিয়াৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 12,000 নতুনকৈ পদত নিযুক্তি দিয়া হ'ব। এই কথাটো ঘোষণা কৰিছে অসম চৰকাৰে। 22 ছেপ্টেম্বৰত ৰাজ্যত বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব। সৰ্বমুঠ 12,000 পদত নিযুক্তি প্ৰদান কৰিব ৰাজ্যত চৰকাৰে। বন্ধু বান্ধৱীসকল, এই পদসমূহ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ভিতৰত হ'ব। স্ক্ৰীনত দেখিছে 5,200 SIকে ধৰি আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি দিয়া হ'ব। বন্ধু বান্ধৱীসকল, এটা বৃহৎ ঘোষণা কৰা হৈছে। নিউজ লাইভত আপোনালোকে সকলোৱে দেখিব পাৰিছে যে ৰাজ্যত আকৌ 22 ছেপ্টেম্বৰত নতুন পদত টোটেল 12,000 পদত নিযুক্তি দিব। এই নিযুক্তিৰ বাবে 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। সৰ্বমুঠ 12,000 পদত এইবাৰ নিযুক্তি দিব। ইয়াতে 5,200টাকৈ পদ আছে। SIকে ধৰি বিভিন্ন আৰক্ষীৰ পদত নিযুক্তি দিয়া হ'ব। এই পদসমূহৰ বাবে আপুনি 22 ছেপ্টেম্বৰৰ পিছত আবেদন জনাব পাৰিব। 22 ছেপ্টেম্বৰৰ পিছত সকলো পদৰ বাবে আবেদন মুকলি কৰি দিয়া হ'ব। বন্ধু বান্ধৱীসকল, এতিয়াও বহুত বেছি দিন সময় নাই, গতিকে 22 ছেপ্টেম্বৰলৈ আৰু বেছি দিন নাই। গতিকে আপোনালোক সকলোৱে আবেদন কৰিব পাৰে। আবেদনৰ বাবে কি কোৱালিফিকেশ্যন লাগিব, কি ডকুমেণ্টছ লাগিব, এই সকলোবোৰ অতি সোনকালে ঘোষণা কৰা হ'ব। গতিকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব 22 ছেপ্টেম্বৰৰ পিছৰ পৰা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব।